ৰাতিটো টোপনি নাই আজি অত বেয়া কালি তত বেয়া Oh no! বৰষুণটো দিব বুলি ভাবাৰ লগে লগে লাইনটো কাটি একেবাৰে ৰেডি এই লাইন মানুহ তাক বিয়া পাইছি এই হাগাটো মানে পুৱা লাগে নহয় সাৰাক পালি নাখালিও আকৌ হাগাটো নালগে সাৰাক পালি খাই খাই লেটিনত যাও ৰ সালা এই ৰগদালে পইচা পাতি নহয়ছে Oh no! কলকাতাৰ ৰ পইচা নহয়ছে Oh no! সালা এটি তো কলে খাই হেনে না দাধে ভাবে কবাই নৰো অলপ কলকাতা উলেছি ৰ ইখিলে কলকাতা মাৰিব পাৰিম সালা এই হাগাটো ইতেহে লাগবা এৰা হাগিকে আহো অলপ Bonk! সালা এই সাৰাখিনি ইমান খাইনে সালা সকাখন যিমানে ডাঙৰ হৈ আহি আছে সিমানে মানগিলা 2 নম্বৰে হৈ আহি আছে দেখোনে Bonk! এই তা বেকুৱে পৰে হিডাল ঘৰে লৈ ফেলা কি আউ কৰি আছে অলপ কথা কই দিলে ভালকে কই হিডাল লৈ ফেলা এ হ'ব তাৰ মুখৰ বাস কিন্তু আপুনি ফোন কৰি দিলা বা এ হ'ব মোৰ মুখৰ বাসৰ কথানো কি কম বেলেগ বাবা গিলা কবলা সুমা খালি বেমাৰ ভাল হয় Oh no! আৰু মোৰ মুখৰ বাস বুলি তোৰ বেমাৰ ভাল হ'ব এ দে তোৰ মুখৰ বাস বুলি না মোৰ বেমাৰ ভাল হ'ব নহ'লে এ মই হাকলা মই আলকে তো চাই ল মই এটা বহুতৰ এটা হাই দিয়া ৰাতিপুৱা ষ্টেটাছ এটা লগাই দে হোৱাটছএপত বাকী যি হয় দেখা যাব পঢ়িয়ে লওঁ মই তো পুৱাই ফেচবুকতে ষ্টেটাছ দিলো ৰ মই এটা ইনষ্টেন্ট ষ্টৰী দিলো ৰ মই এটা ৰিলছকে বনাই লওঁ ৰ চোতাল লেতেৰা আছে আমাৰ ভিতৰৰ তিৰিকেইটা উঠাই নাই নেকি হুমে ফেলা তোমাৰ দিয়া তুই জানো দুফালে দুটা বহি ফেলা মোবাইল টিপি আছে কি কোনো কাম কৰ নাই বুলি ভাবছা নেকি হা মহানগৰ যাক বুলি ভাবছা এটা কি লেতেৰা হৈ আছে না ছাতা দিবা নালাগে নেকি তোতে তুই কি চাৱাই নাই যাও মা তবাই ৰাখি দিছো তাতকে সি ক'ব মুকলি এতিয়া কি হ'ব নিজে লেটিন থাকি মই আজি বাহঁতলৈ হাগব লগা হৈছে ৰ মাটিখিনে ভাত কোবা নকৰো কি হ'লে কি হ'ল কি হ'ব পাৰি আজি কি হৈছে জানা কি হৈছে আজি মোৰ লেটিন থাকিও আজি মই বাহঁতৰ হাগব লগা হৈছে এতিয়া মই কি কৰিব লাগে তই কি কৰিবি এতিয়া পিছে হ'লে গামবুঢ়াক মাটি ভাগ কৰ হয় নেকি যা গামবুঢ়াক মাটিখিনি ভাগ কৰ কি কথা হৈছে কিয় ইমান কাজিয়া কৰি থাকাটো গাঁৱৰ মানুহবিলাকে শুনি পেলাই বেয়া শুনি নহয় গম পালে নাপায় ইমান কাজিয়া ঘৰত কৰি থাকিব নালাগে মোৰ কথাটো হ'ল দুটাই হেৰে কাইকে আছা কিয় এনেকে কাজিয়া কৰি মৰি থাকা গাঁৱৰ মানুহবিলাকে শুনিলে বেয়া শুনি নহয় গম পালে নাপা দেই ইয়াতে বহ হ'ব দে চিন্তা কৰিবা আমাৰ খাপজি মোৰ পুৱা লেটিন হাগব লগা নাই সেইটোতো কণা লগাই আছে এতিয়া মই বাহঁতলত মই হাগব লগা হৈছে চিনে টকা ধৰছে নেকি এই ইয়াক মাৰ খাপ
কোনে পায়লা ফাৰবাৰ লৈ নাহে তো কমপ্লেইন পাইছো মই ফটো কলে আল্লাহ থাকবা পাওতো লতি গতি কৰি মাছা ইয়াক আরে কমপ্লেইন পাইছো নহয় ই মোক তাহলে কথাখিনি কথা বুঝাই পাই কৈছি ঘৰত কি আগিলা কথা ৰতা ইলা তো দুটা মানুহ তো হতে ধুনীয়াকে আল্লাহ মিলা পিটি কৰি থাকবা লাগে ইটা এই কৈছি মাটি ভাগ কৰা কথা কি কৰিম মাটিলে ভাগ কৰিছো ভাগটা হয় কি লয়া মই সময় নাই নহয় আমি বহুত লগত ব্যস্ত হৈ থাকিলে নহয় কিমান মানুহ আছে আমাৰ গাঁওখন আমি কন্ট্ৰল কৰিব লাগে গম পাইছে না কোন বাচ্চা ৰসিকনে লয়া সরকারে এটালে টিভি ফেলা হচ্ছে বহুত তো আমায় আমায় এই খাতরে পয়লা ফরবা রসিকনে লয়া তোমার মাটিখিনি ভাগ কৰি শুনছা আৰু যাতে মই দ্বিতীয়বাৰ নুশুনো কাজিয়া পেচাল কৰা বুলি ভেলা শুনছা নাই ধৰ কেনেকে লাগব Oh no! হ্যাঁ কিয় নহয় তোক কেনেকে লাগব এতিয়া আৰু তোক কেনেকে লাগব তোক কেনেকে লাগব ইয়াক কেনেকে লাগব Oh no! নামেলি নহয় মোৰ কথা শুনবা লাগব মই এটা কামৰা হয় এইফালে ধৰ ৰচি এটা ধৰ সেইটো কোনাত ধৰ মই ভাগ কৰি জিংকে ভাগ কৰিম সেংকে আৰু তুহুতে এহাতৰ মাটি নখজবি এহাতে তুহুতো মাটি নখজাই নাই এইখিনি মাটি তোক মই ভাগ কৰি দিলো হা এইখিনিতে ৰচিটা দিলো তুহুতে হেঙা বেৰি লবি বুজা নাই কি হচ্ছে Oh no! ভাগ কৰিছো সেনেকে হ'ব বুজা নাই এতিয়া লেটিং ওচৰত তোৰ লগত বিৰাট জ্বালা আছে এইবাৰ আকৌ লেটিং ভাগ কৰিব লগা হ'ল হা কি কৰিব লাগিব লেটিংটো ভাগ কৰি দিব লাগিব আৰু এটা লেটিং বনাবা সাধাৰণ নাই এটা নহয় এই মই ইখান নুগুছে বেয়া বেয়া বুজা নাই ভালকে খুটি মাৰি দি লবি বুজা নাই খালা মাৰি দিব ইখান দিলো এটা বুজা জাগা নাই লাগছে এখান লাগছে ইটা খাব তোৰ ইফালখিনি বুজা নাই আৰু তোৰ ইফালখিনি বুজা নাই তোৰ তিনিমুনি হালে ইফাল দিকে হাকবি আৰু খেপত তিনিমুনি হালে ইফাল দিকে হাকবি কি বেয়া লাগিলা কত পিছে বাৰু অলপমান ইফালে দি লোৱা হৈছে হ'ব নে ধুনীয়াকে তোৰ ইফাল দি হাকবি আৰু তোহঁতে ইফাল দি হাকবি এটা আকৌ কণা নলবি বুজিছা নাই আৰু দ্বিতীয়বাৰ যেতিয়া মই এটা কমপ্লেইন নাপাওঁ বুজিছা নাই আৰু শুন এই বিষয় লৈ যাতে আৰু দ্বিতীয়বাৰ কাজিয়া নকৰা হৈছে নাই আৰু মোক চাও মই একফালে তোহঁতো তুমি মাটিত ভৰি দিলো একফালে এহাতে তুমি মাটিত ভৰি দিলো মই কাৰো পক্ষা কথা কোৱা নাই মই সমান পক্ষাত কথা কৈছো বুজা নাই আৰু দ্বিতীয়বাৰ কাজিয়া পেচাল নকৰিবি দেই বুজা নাই আৰু তোহঁতে এহাতৰ মাটিত ভৰি নিদিবি এহাতে তোহঁতৰ মাটিত ভৰি নিদিবি আৰু কাজিয়া যদি দ্বিতীয়বাৰ পাওঁ মই পুলিচ ব্যৱস্থা কৰিব ভালো থাকবি হা আৰু কোনে সোনা পৰীক্ষা কৰি থাকবি হা